Hey guys, welcome to my channel Akash Vlogs. Aru aji hoise 24 October Mongolbar. Aru aji Bijoya Dakami mane aji Durga Debik bikhorjon dia hobo. Aru etia ami goi asu Pohumara Saporit tate mane ki naw khela hobo. Aru naw khela osam logote Debiko bikhorjon korim mane ki phuwai dim. So tenekwa aru etia mane ki Nitul da Denish da ahi ase. Moyo ghorot ahilu ghorot ahi bidan ka pa dhui kine olalu. Olue eta ole kine tak rokhi asu. Wait for him tahu ahi ase aru eta tahu ahal log elage tahal log uthim uthi goi kine video tu banam so tenekwa aru apnaloke dekha pabo mane ki kenekwa naur khela hoy ba ki kunuba dekha bise moi dekha nei aji first dekha pam apnaloke side guys mor mane ki WhatsApp channelor link tar bisod Instagramor link aru mor notun ke eta Facebook page kulisu Facebook page tor link mor ei video tu description ot thakibo apnaloke goi kine follow kori dibo কিন্তু guys aru guys mane ki ahi balo ami Pohumara Saporit aru mane ki ahi pare mane ki nudi tu pore bortoman loke je rasta mane ki jai asu aru tate tala saba man chole guys ami cycle loi ase ebe bike loi ase ebe buli ase ebe pa ebe bandi loi ase tene ko yar ki no ame horu da bandi ase tene bele bele easy hobo jibon dina 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 boindwa e belunor dokan dise pূজা gele aru belunor dokan এখন আরে এ জীবন এই গাড়ি রেকশনা গুয়াহাটি জালুকবাড়ি করে যাম গুয়াহাটি জালুকবাড়ি এই কাঁচা বাদাম লাগবে নে কাঁচা বাদাম দোকান এখন দিলে লাভে ওলা হয়ে আছে শিখর গুপ্তা কিবা কিবি আৰু এই মানে কি এইপিনে হৈছে পহুমাৰা নদী আৰু এইখন মানে কি নাওখন যাই আছে আগৰ দেখি তাতে মানে কি আৰু আনখন মানে তাতেই আছে আৰু তাৰ পৰা দটা একেলগে ষ্টাৰ্ট যেতিয়া হুইচেল বজাই দিব ষ্টাৰ্ট হ'ব তেতিয়া আৰু তাৰ পৰা ওলাই আহিব তুৰণ আহিব আজি স্পীডত মাৰিব এৰে আগত পল্লি না তোৰ ফুৰকি যাব লাগিব আৰম্ভ হ'লে তাকে দুখে গাইছে একবাগে আছে কমলা একবাগে আছে সেউজীয়া বংলা বংলি গৈছে ইমান স্পীড আমি এতিয়াই ভাবি আছোঁ লাহে লাহে যাওঁ বুলি আৰু কিন্তু পানীত পূৰা স্পীড যাই আছে তাৰপিছত আপোনাৰ কিমানটো আজি মানুহ আছে লগতে 30-35টা মান আছে চাগে এখনত এতিয়া আমাৰ কোনখনে গোটেই ক'ব নোৱাৰোঁ এতিয়া দেখা পায় না নাইবা কাৰণ মানে কি সেইফালে যাই পাবতো আৰু সেইফালে মানে কি মানুহ বহুত আছে দেখা নাপাব পাৰি সেইকাৰণে কৈছোঁ আপোনালোকক আৰু গাইছ তাৰ পৰা মানে কি নাও খেলা চেলা চাই কিনে আহি মানে বহুত ভিৰ আছিল মোটামুটি 1.5 ঘণ্টামান তাতে ৰখিয়ে দিলোঁ সেইকাৰণে বহুত ভিৰ আছিল অলপ ফাইনেলি মোটামুটি সেই হৈয়ে গ'ল কি বুলি কয় ভিৰ শেষ হৈ গ'ল এতিয়া মানে কি আমি ওলাই আহিলোঁ নিতিলে আহিবাই পাৰা নাই একদম লাষ্টত আছে এই বুলি কয় কি যি লাষ্টত আছে ক'ব নোৱাৰি পাৰিবাই নেনি আছে এই চলি আছে তামান বৰিং হৈছে কিন্তু তামান বৰিং হৈছে না পুৰা একদম বৰিং হৈ গৈছে মানে যে এতিয়া যাই পাঠশালাক লাগি যাম চ' পাঠশালাত কি দেখা পাম বা পূজা কিবা আছে না নাই চাম অলপচোন কাম মাই চেনেল আকাশ ব্লগছ আৰু আজি হৈছে 28 অক্টোবৰ আৰু সময় মোটামুটি এতিয়া 5:30 মানে হৈছে আৰু মানে কি আজি এমুল থিয়েটাৰ আছে হালবাৰীতে আমাৰ আৰু আজি আছে কি বুলি কয় এ বৰজান নাই এ নাজনে মনত নাই ৰে জি বনৰজা সৰি গাইছ বনৰজা আছিল আজি আৰু মানে মই থিয়েটাৰ নাচাওঁ কাৰণ মই থিয়েটাৰ চাই কিনে ইমান এটা ভাল নাপাওঁ আৰু থিয়েটাৰ নাচাওঁ মই টিকটটো কাটিছোঁ কিন্তু থিয়েটাৰ চাব নাযাওঁ টিকেটটো এবেগ দিম কিন্তু মই যাম মেইন মানুহ এটাক লগ ধৰবা মানে কি এমুল থিয়েটাৰৰ যোনজন মেইন একদম ৰবিদা মানে কি অলপ আগতে ফোন কৰিছিল তাৰে পিছত দেৱাশ্ৰীবা মানে কি দটাকে লাগ ধৰি আহিম আৰু তোৰ নাম্বাৰ আছে কিয় নকওঁ সঁচা নাম্বাৰ আছে এই মোবাইলতে আছে তুই ভিডিঅ' কৰি আছা চ' নাম্বাৰ যেনেকৈ আছে মানে কি ফোন কৰিছিল আৰু ফোন কৰাৰ পাছত কৈছে তুই আহি যাবি মানে কি বহুত ভিৰ আছে বৰ্তমান ভিৰ আছে মানে কি যদি দেৰিকৈ আহি অলপ আৰু যদি সোনকালতে থিয়েটাৰ সেই খৰচ সোনকালতে আহি লাভ নাই কাৰণ বহুত মানুহ আছে তাৰপিছত
মানুহ থাকলে কি হলে মই যামে ভিডিঅ' বনামেই না কি গাইছ ফটো এটা উঠিম ভিডিঅ' বনাম সেই আৰু মোৰ বেলেগ হ'ব পাৰা নাই আৰু মানে কি গাইছ লক্ষী পূজাৰো ভিডিঅ' আহিব অহাকালি মানে আমি ভাবি আছোঁ কিবা এটা বিজনেছ এটা কৰিম বুলি ভাবি আছোঁ দোকান চোকান বা কিবা কিবি চ' আপোনালোকে অহাকালি ভিডিঅ'টো অহাকালি মানে কি এই ভিডিঅ'টো অহাকালি দিম আৰু অহাকালি পৰা নতুন নতুন ভিডিঅ' পাই থাকিব আৰু গাইছ আপোনালোকে ক'বচোন এই চোলাটো মানে কি কেনেকুৱা লাগিছে এইটো মানে কি আজি লৈছোঁ 1750 টকা 1750 দি আজি লৈছোঁ এতিয়া বেছি উকি নেটখোৱাৰ বলক থিয়েটাৰ নিদেখাওঁ কিন্তু আপোনালোকক মানে কি এতিয়া দাদাক লগ ধৰা আৰু বাইদেউক লগ ধৰা দেখুৱাম মানে কি বলক কৈছিলোঁ মানে কি হেঙুল থিয়েটাৰ চাব গৈ আছোঁ আৰু হেঙুল থিয়েটাৰ চাব আহোঁতে মই মানে কি দাদাক লগ পালোঁ দাদা খবৰ বঢ়িয়া আচ্ছা মানে কি ৰঘুপতিটো গ'লে এতিয়া আৰু হেঙুল থিয়েটাৰো আজি শেষে হ'ল ভালবাৰী আৰু ইয়াৰ পাছত নেক্সট আমি যাম বামুণপাৰা আচ্ছা তাৰপিছত আৰু মানে কি এনেকৈ চলিয়ে থাকিব আৰু 2023 হ'লে 2024 পৰা আপুনিতো নাথাকে আৰু তাৰপিছত কি কৰিব চিনেমা বনাব আচ্ছা ৰঘুপতিটো বহুতখিনি লাভ কৰিলে একো নাই আৰু দাদা মানে কি মই এটা কথা গম পোৱা নাছিলোঁ সেইটো কথাত মানে কেনেকুৱা ধৰিলোঁ মই এতিয়া ইউটিউব চেনেলটো খুলিছোঁ হা মই আপোনাৰ লগত তাতে বা ৰঘুপতিখন চাব গৈছোঁ মই যদি ৰঘুপতিখন মানে কি আপলোড দি দিওঁ তাতেতো মোৰ কেছ লাগিবই মানে কি দাদা এজন ল'ৰাইও দিছিল তাৰপিছত আপুনি তাক ধৰক সেৱা কৰি দিছে তাতে বহুত থেংক ইউ দিছোঁ বহুতখিনি ভাল কাম কৰিছে সঁচা দাদা ঠিক আছে ভালে থাকা তুমি আছোঁ দাদা থেংক ইউ পিছত লগ পাম